দুর্ভাগ্যজনক কথা নুমলীগড় শোধনাগাৰৰ অফিচাৰ্ছ এছ'চিয়েশ্যনৰ স্বয়ং সভাপতিৰ দায়িত্বত থকা এটা নাৰী কেলেংকাৰীত আঁঠু লোৱা এজন বিষয়া দিগন্ত চাংমাই, যিজন চাংমায়ে নুমলীগড় শোধনাগাৰ এই বিকাশৰ যাত্ৰাটোত বিভিন্ন সময়ত গোপনে তৃতীয় পক্ষৰ নাম লৈ শোধনাগাৰটোৰ বিকাশৰ বিভিন্ন সময়ত ভিজিলেন্সৰ অজুহাত লৈ পেলাই কুচক্ৰান্তৰে শোধনাগাৰটোৰ বিকাশত বাধা প্ৰদান কৰি আহিছে। এই বাধা প্ৰদান কৰি অহা এই শোধনাগাৰৰ মহাপ্ৰবন্ধক দিগন্ত চাংমাই নামৰ এই এছ'চিয়েশ্যনৰ সভাপতিজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত ইতিমধ্যে অঞ্চলৰ ৰাইজে আজি ৰোড ব্লক কৰিছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান সংস্থাই ইতিমধ্যে এই বিষয়াগৰাকীৰ যি অনিয়ম কুকৃতি, যি কুকৃতিয়ে শোধনাগাৰটোৰ বিকাশত স্থবিৰ কৰি তুলিছিলে, সেই তেওঁক ইতিমধ্যে আজি শোধনাগাৰত দীৰ্ঘ সময় তেওঁক তদন্ত কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নুমলীগড় শোধনাগাৰ এনেকুৱা কালপ্ৰিটবিলাকক কিয় নিৰ্বাচিত কৰি দৃষ্টান্তমূলক শাস্তি বিহা নাই, তাৰ বিৰুদ্ধে নগৰাঞ্চলৰ সন্মুখত আমি ৰোড ব্লক কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিয় আপোনালোকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই? আৰু যদি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ, অসমৰ স্বাভিমান জড়িত শোধনাগাৰটোক যদি কোনোবা তৃতীয় পক্ষই শোধনাগাৰটোৰ ভিতৰতে চাকৰি কৰি পেলাই এনেকৈ নষ্ট কৰে, আপোনালোকে যদি শাস্তি বিহাৰ ক্ষেত্ৰত সক্ষম নহয়, আপোনালোকে এই অঞ্চলত মাটি ভেটি এৰি দি শোধনাগাৰ প্ৰতিষ্ঠাত বৰঙণি আগবঢ়োৱা জনসাধাৰণলৈ বিষয়টো এৰি দিব। আমি দৃষ্টান্তমূলক শাস্তি আজি যেনেকৈ অঞ্চলৰ ৰাইজ ওলাই আহিছে, হয়নে ৰাইজ ওলাই আহিছে, যেনেকৈ ৰোড ব্লক কৰি আমি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছোঁ। অনাগত সময়ছোৱাত আমাৰ ফালৰ পৰা আমি কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম।